সমাগত পঞ্চায়ত নিৰ্বাচন 2025 আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে। বিভিন্ন দলৰ বিভিন্ন প্ৰতীকৰ পাৰ্টিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আমি বিভিন্ন উপস্থাপন আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। বিভিন্নজনৰ প্ৰতিক্ৰিয়া ৰাইজৰ মতামত আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। আজি মই আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত নতুন পাম গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱত আৰু বৰ্তমান দেখা পোৱা গৈ আছে। মই পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে পৰিৱেশ পঞ্চায়ত নিৰ্বাচন 2025 ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত 12 নং ডুমডুমা গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ড 1 নং নুৰপুৰজুট গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে অব্যাহত আছে। বিভিন্ন নেতাই আচলতে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যিহেতু বতৰ বৰ্তমান বেয়া, এই বতৰৰ মাজতো বনাই ৰৈ থকা নাই নিৰ্বাচনী নেতাসকল আৰু তেখেতসকলে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মই পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এয়া হৈছে 1 নং নুৰপুৰজুট গাঁৱৰ দৃশ্য। এগৰাকী প্ৰাৰ্থীক লৈ ইতিমধ্যে ৰাইজে উৎফুল্লিত হৈ পৰিছে। জ্যোৎস্নাৰা বেগম নামৰ এগৰাকী প্ৰাৰ্থী হাৰিকেন লেম্পৰ ছবিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 1 নং নুৰপুৰজুট গাঁৱৰ পৰা আৰু মই দেখুৱাম এনেধৰণে সৰু ডাঙৰ ৰাইজ ইতিমধ্যে মহিলাক আদি কৰি পুৰুষসকলে তেখেতসকলৰ যি প্ৰাৰ্থী জ্যোৎস্নাৰা বেগমক লৈ নিৰ্দলীয় প্ৰাৰ্থী জ্যোৎস্নাৰা বেগমক লৈ এনেধৰণে ৰাইজে ব্যাপক মানে আনন্দত উৎফুল্লিত হৈ পৰিছে আৰু মই পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে 1 নং নুৰপুৰজুট গাঁৱৰ দৃশ্য আৰু ৰাইজে এনেধৰণে তেখেতসকলৰ প্ৰাৰ্থীক লৈ এনেধৰণে উৎফুল্লিত হৈ পৰিছে। মই পৰিৱেশ দেখুৱাম, মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। চাই থাকক সবিশেষ। নমস্কাৰ। পোনপ্ৰথমে মই মাতৃভূমি নিজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মানীয় ৰাইজ, বিগত 5 বছৰ আপোনালোকে আপোনাৰ কাৰ্যকাল আছিল মোৰ কাৰ্যকাল আছিল 5 বছৰ। আপোনাৰ ৱাৰ্ড সদস্য আছিলোঁ 5 বছৰ। এইবাৰ আকৌ ৰাইজৰ আশীৰ্বাদত মই হাৰিকেন লেম্পৰ চিনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ৰাইজসকল, আপোনালোকে 5 বছৰ মোক প্ৰতিদ্বন্দ্বিতা কৰি জয়ী কৰিছিলে। এইবাৰ আকৌ আপোনালোকৰ বহুমূলীয়া ভোটটো বিচাৰি হাৰিকেন লেম্পৰ চিনত ভোটটো দিব বুলি বিচাৰি গাঁৱৰ উন্নতিৰ স্বাৰ্থত মই কাম কৰিম বুলি আশা কৰি আপোনালোকৰ ওচৰত দুআ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনাৰ শুভ নামটো জানিব? মোৰ নাম মিছ জ্যোৎস্নাৰা বেগম। ওচৰত তেওঁ আমাৰ ৱাৰ্ডৰ মেম্বাৰ হিচাপে আছিলে। এইবাৰ আমি আমাৰ ৰাইজৰ একগোট হৈ তেওঁক এইবাৰ আমি এই পুনৰবাৰ সমৰ্থন কৰি জনাইছোঁ আৰু আমি তেওঁক বহুমূলীয়া ভোটটো আমাৰ ৰাইজৰ দি তেওঁক যুক্ত লেমচনত দি আশা কৰি দিছোঁ। যিহেতু তেখেত বিগত পঞ্চায়তৰ তথা গাঁৱৰ ৱাৰ্ড সদস্য আছিলে, ৰাইজৰ উন্নয়ন কৰিছে আপোনালোকৰ? মোটামুটি তেওঁ যিখিনি নতুন আছিলেতো আৰু যিখিনি তেওঁৰ সমৰ্থন আছিলে তেওঁ কৰিছে। যিখিনি তেওঁ ব্যৱস্থা আছিলে সেইখিনি কৰিছিলে। আগতো তেওঁ পাৰ্টি কংগ্ৰেছৰ আছিলে, পাছত বিজেপিত জইন কৰিহে আমাৰ কামটো কৰিছিলে। ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আহে, আপোনালোকে আঁচনিসমূহ লাভ কৰি আছে না পাই আছে। এইটো এনে নতুন মানুহতো তাৰপৰা প্ৰথম তাৰমানে তেওঁলোকৰ 2 বছৰমানতো এনেই গুচি যায়। পাছত তেওঁলোকে যেতিয়া বিজেপি জইন কৰাৰ পাছতহে তেওঁ যিখিনি দিব পৰা সক্ষম হৈছিলে দিছিলে। আপোনালোকে সুখী? চবেই এনে ৰাইজৰ এইবাৰো আপুনি নিজেই চাইছে। এতিয়া মানুহৰ বতৰটো বেয়া আৰু যিখিনি মানুহ আমাৰ গোট খাইছে উপৰঞ্চিত তেওঁলোক বহুত জিকিব বুলি আমি আশা কৰি আছোঁ। অৰুণোদয় পায়নে নাই? মই পোৱা নাই অৰুণোদয়। পোৱা নাই। PM কিষাণ মোৰ হাজবেণ্ডে পাইছে। পাই আছে। আৰু ৰেচন কাৰ্ড আছে নে আপোনাৰ? মোৰ আছে। PM যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নাই, পোৱা নাই। পোৱা নাই মানে যিহেতু তেখেত আপুনি যিগৰাকী প্ৰাৰ্থীৰ সৈতে আছে, বিগত 5 বছৰত তেখেতে ৱাৰ্ড মেম্বাৰ আছিলে, আপোনালোকৰ উন্নয়ন নিশ্চয় কৰিছে? কৰিছে। আৰু এইবাৰো তেখেতক আপোনালোকে আগুৱাই লৈ গৈ আছে, সমৰ্থন কৰিছে? লৈ গৈ আছে। নিশ্চয় আশাবাদী জয়ী হ'ব? হয়। আৰু আপোনালোকে কেনেধৰণৰ সহায় কৰিব? আমাক যে ৰাইজক সহায় কৰিব। গতিকে এয়া আছিল কেইজনমানৰ মন্তব্য আপোনালোকৰ কাষত মই জনাইছোঁ আৰু মই দেখুৱাম পৰিৱেশ এনেধৰণে তেখেতসকলৰ প্ৰাৰ্থীক লৈ জ্যোৎস্নাৰা বেগমক লৈ ৰাইজে ওলাই আহিছে আৰু নিৰ্বাচনী প্ৰচাৰ তেখেতসকলৰ অব্যাহত আছে।